হেল্ল' গাইজ, কি খবৰ? মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আছে, কাৰণ আজি মোৰ ব্লগটো এনেকুৱা ধৰণৰ আছে। মই আচলতে তোমালোকক ইনফৰ্মেটিভ ভিডিঅ'সমূহ দিওঁ আৰু যিসমূহ তোমালোকে মানে এপ্লাই কৰি কিছুমান কথা শিকিব পাৰা। চ' আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ, কাৰণ আমাৰ এখন দোকান আছে। সেই দোকানখনত কিছুমান বস্তু দাম বাঢ়ে বা কমে, বা যিকোনো ধৰণৰ আলু পিঁয়াজৰ দামটো তোমালোকে জানা, যিসকলে বজাৰ কৰা সেইসকলে জানে, যোনে ঘৰত সোমাই থকা ইমান আইডিয়া নাই চাগে। চ' তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো কেনেকুৱা হ'ব নাজানো, কিন্তু যিসকলে বজাৰ কৰে বা তেওঁলোকে জানে চাগে বস্তু আলু পিঁয়াজৰ দাম তেনেকুৱাবোৰ কিমান জানে। চ' আজি আমাৰ এখন দোকান আছে, মই থাকোঁ প্ৰায়ভাগ মই তাতে থাকোঁ। কলেজৰ পৰা আহি বা কলেজৰ বন্ধ থাকিলেও মই এই দোকানতে বহি থাকোঁ আৰু সৰুৰ পৰা থাকোঁ। চ' মই কিছুমান কথা জানো দোকানৰ বিষয়ে। চ' দোকানখন কেনেকৈ চলে, কি বতৰ, আজি সকলো কথা এই ভিডিঅ'টো আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। আৰু এইখন হৈছে আমাৰ ট্ৰেক্টৰ। চ' এইখনো ৰাতিপুৱাৰ পৰা হাল বাই আছে। চ' এতিয়া আহিছে, কি ভাবিছিলোঁ মানে কি ভিডিঅ' বনাব লাগিছিলে। চ' সেইকাৰণে আজি দোকানৰ ভিডিঅ' এটা বনাই দিওঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমি এতিয়া প্ৰথম দোকান যাম, দোকান গৈ পেলাই বস্তুবোৰ দেখুৱাই আছোঁ কি কি আছে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই ৰেগুলাৰ, বা মোৰ কিছুমান আজিলৈকে মোৰ 200-300 হাইষ্ট ভিউজ চাইছে হা, কি মই সঁচা কথা কৈছোঁ। সেই সকলোতো মোৰ ভিডিঅ' আছে ন। চ' অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেইখিনি মানুহ আছে বুলি ভাবিছোঁ। লখিমপুৰৰ বাহিৰেও মই লখিমপুৰত থাকোঁ। চ' এই 2025 চনত বৰ্তমান মই যিখিনি বস্তুৰ দাম কম, সেইখিনি তোমালোকৰ জেগাত কেনেকুৱা দাম হৈ আছে তোমালোকে কমেণ্টত লিখিবাচোন। বাৰু কেনেকুৱা দাম হৈ আছে, আমাৰ দোকানতকৈ কেনেকুৱা ডিফাৰেণ্ট। মই লখিমপুৰকেইটা কমেণ্ট নকৰিলে হ'ব, যিখিনি বাহিৰৰ পৰা চাই আছে সেইখিনি কমেণ্ট কৰিবচোন হা। মই এতিয়া এইখিনি কাৰণ তেতিয়া ক'লে মানে গম পাম যে এতিয়া 2025 চন, কাৰণ এতিয়া 2030 চন বা যিমান দিন জীয়াই থাকোঁ তেতিয়া দামবোৰ চাম। আগতে আমি ভাবোঁ ন, এই 2000 চনত 1900 চনত ইমানটো দাম আছিল আৰু বৰ্তমান ইমান দাম বাঢ়িলে। চ' তেনেকৈ এই ভিডিঅ'টো বহুত দিনলৈকে থাকিব বুলি ভাবিছোঁ। চ' এই দামসমূহ লিখিবা আৰু মই কৈ যাম, আৰু তোমালোকে পাছলৈ চাব পাৰিবা ভিডিঅ'টো। চ' আমি দোকানলৈ যাওঁ। ত' গাইজ, প্ৰথমতে আমি দোকানলৈ আহিলোঁ। দোকানত দুখন, এইফালে এখন আছে আৰু এইফালে এখন আছে। এয়া আমাৰ পেট্ৰল থোৱা আছে, পেট্ৰল ওপৰত ডিজেল পূৰা 100 টকা বটলত থোৱা আছে। 100 টকীয়া তেনেকৈ চবৰে পাইছে আজিকালি। আৰু এইটো ডিম 8 টকা হৈ আছে বৰ্তমান 2025ত। আৰু এনেকৈ যাব লাগিব। এইখিনি থোৱা আছে বস্তুখিনি, তেল ওপৰত থোৱা আছে, আৰু পিছফালে তেলখিনি থোৱা আছে। আৰু এইটো প্ৰথমতে দেখুৱাম তোমালোকক হলুমান তোমালোকে খোৱা বহুতে, এইটো বেছিভাগে নাখায়, কিন্তু এইটো হৈছে 80 ৰুপিজ আছে বৰ্তমান। গোটেইখিনি সজাই থোৱা আছে ধুনীয়াকৈ। এইটো হৈছে তোমালোকৰ মৰমৰ ৰিফাইনৰ বটল, যেতিয়া ৰুটি খাওঁতে তোমালোকৰ মনত পৰে। এইটো 80 ৰুপিজৰ হৈ আছে বৰ্তমান। এইটো হৈছে 40 ৰুপিজৰ এইটো তেলৰ বটল সৰুটো। আৰু এইটো হৈছে ধাৰা। এই ধাৰা বটলটো বৰ্তমান যে 90 ৰুপিজৰ হৈ আছে, আৰু 1 লিটাৰটো 180 হৈ আছে। এইটো দামটো তথাপি অলপ বেছি, কাৰণ এইটো ভাল তেল। এই ওপৰতে মাজা বটল, এইটো 50 টকীয়া আৰু এইটো 40 টকীয়া এইখিনি থোৱা আছে। আৰু এইখিনি হৈছে চাবোন, 10 টকীয়া চাবোন। আৰু এই মেইন বস্তুখিনি হৈছে এইটো সৰু দালি, আৰু এইটো সৰু দালিটো 100 হৈ আছে। এইটো দামটো বেছি অলপ। আৰু এইটো মটৰ, এইটো কেজি 100 টকা হৈ আছে নে 100 টকা হৈ আছে। চ' এইটো কেজি 100 টকা। তাৰপিছত এইটো হ'ব তোমাৰ, এইটো হৈছে আটা। এইটো আটা 40 ৰুপিজৰ হৈ আছে, কেজি 40 ৰুপিজ। এইটো পাছলৈ বা কিমান হয়। আৰু এইটো হৈছে ডাঙৰ দালি ডাঙৰ বুলি লিখা নাই, এইটো ডাঙৰ দালিটোৱে বেছিভাগ ইউজ কৰে। এইটো হৈছে 90 ৰুপিজৰ হৈ আছে, অলপ কম। আৰু এইটো বুট মাহ হৈছে 100, মটৰ আৰু বুট মাহ একেই 100 ৰুপিজ হৈ আছে বৰ্তমান 2025ত। আৰু এইটো চেনি 50 টকা কিলো হৈ আছে। আৰু এইখিনি বিস্কুট 20 টকীয়া বিস্কুট। এইটো আমুল তাজা, এইটো এপোৱাটোত হৈছে 15 টকা হৈ আছে। 15 টকা আৰামছে তোমালোকে কিনি খাব পাৰিবা আৰামছে, এইটো বেছি দাম নহয়। আৰু এইখিনি তেলৰ বটল 10 টকীয়া 20 টকীয়া আছে। এইটো বিস্কুট আছে, বিস্কুটৰ এইফালে আছে। ধুনীয়াকৈ বস্তুকেইটা সজাই দিছিলোঁ। আজি অলপ আজৰি পাইছিলোঁ যে, সেইকাৰণে সকলো বস্তুখিনি ধুনীয়াকৈ চিজিলকৈ সজাই দিছিলোঁ। আৰু আজি যিহেতু বৰষুণ দি আছে, আৰু তেনেকুৱা ধৰণৰ। আৰু এইখিনি হৈছে বিস্কুট আৰু বটলখিনি তলত থোৱা হৈছে। এইটো চুইট টাচটো, এইটো হৈছে 60 টকীয়া। এই ভুজিয়াটো হৈছে 60 টকীয়া। আৰু এইটোৱে আৰু দোকানটো। আৰু এইখিনি বস্তু মেইন, এইখিনি বস্তু যাবই। এইখিনি বৰ্তমান এই সৰু কৰি পেলালে। এইটো কেপি শিখৰটো 10 টকীয়া আছে। এইটো হৈছে মেগী ধুনীয়া 2 মিনিটত বুলি লিখাইছে, কিন্তু আজিলৈকে মই 10 মিনিটো বনাই নাও। এইটো হৈছে চাধাৰণ, আজিকালি বহুতো দোকানত নাথাকে। আজিকালি এইটো থৈছোঁ, এইটো বহুতে বিচাৰে, যিহেতু গাঁৱৰ জেগাত। তোমালোকেও থাকে নেকি বাৰু? কিন্তু এইটো আমলা পাকে, এইখিনি গোটেইখিনি
গোটেইখিনি আৰামছে ধুনীয়াকৈ বনাই দেখুৱাইছোঁ আৰু এইখিনি মছলা মিট মছলা জিৰা মছলা আৰু গোটেইখিনি থকা আছে মই চিনি পাওঁ আৰু গোটেইখিনি যদি থাকোঁ আৰু গোটেই দিনটো আৰু এইটো হয় যে ছেকেণ্ড দোকানখন তাত দেখুৱাবলৈ বাৰু একো নাই আৰু আচলতে দেখুৱাবলৈ মানে এইটো বেছি বস্তু নাই এইটো মই আঁকিছিলোঁ কেইদিনমানৰ আগত এইটো ভাল লাগিছিলে জনাবচোন বাৰু আৰু এই কজাল চলা আৰু বৰ্ড চৰ্ড যোনটো কাৰেণ্টৰ বস্তু সেইখিনি সমূহ কাৰেণ্টৰ বস্তু গেছৰ বস্তু আদি কিছুমান তেনেকুৱা বস্তু থোৱা হৈছে আৰু পাছতে বস্তু আনিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে অনা নাই আৰু এইখিনি ৰছী বৰ্তমান যদি গৰু এৰাল দিব লাগে কাৰণে ৰছীটো দি থোৱা আছে আৰু এইখিনি বটলখিনি ইণ্ডিপেণ্ডেণ্ট কি হৈছে চাফৰ লগত এটা বস্তু ফ্ৰী পায় আৰু এইটো দোকান আৰু এইটো মই আচলতে মই ডাবিং কৰি আছোঁ এতিয়া মানে তাত অকণ হুলস্থুল হৈ আছিলে আৰু বৰষুণ দি আছিলে কাৰণে ভালকৈ ক'ব পৰা নাছিলোঁ সেইকাৰণে ডাবিং কৰিছোঁ এতিয়া এতিয়া বস্তুটো দেখুৱাব গৈছোঁ আমাৰ সম্পূৰ্ণ দোকানখন এই লুকটো এইটো আৰু আগতে চাই থাকোঁতে এগৰাকী কাষ্টমাৰ আহি গ'ল আৰু তোমালোকক দেখুৱাম মই কেনেদৰে বস্তু দিওঁ আৰু বহুত দিনৰ পাছত চাই কেনেকুৱা লাগিব মোৰ আগতে এনেকুৱা কৰিছিলোঁ বা পাছলৈ কৰোঁ নকৰোঁ নাজানো এতিয়া যে কৰি আছোঁ এইটো দেখুৱাইছোঁ মানে পইচাটো উলিয়াব আৰু মই দিছোঁ তাত একেই বস্তুটো তাই মোৰ হাতৰ পৰা ল'ব পাৰে কিন্তু একেই বস্তুটো আকৌ তাই ল'ব পাৰিছে আৰু পইচাটো দিলে আৰু পইচাটো আৰু মই কেৰিবেগটো আনিব গ'লোঁ তাৰো পিছে কৈছে আৰু তেনেকৈ সৰু ছোৱালী তেনেকৈ পইচা ইমান বুজি পোৱা নাই আগতে মোৰো আছিলোঁ 50 টকা দিওঁ এটা বস্তু লৈ যাওঁ যদি 10 টকীয়াও হয় পলাওঁ মানে আৰু এইটো আৰু এইফালে পইচাটো থোৱা বাকচটো এইটো আৰু ধুনীয়াকৈ খুচুৰা কৰি এতিয়া তাইক দিম তাইও চাই আছে কি পইচা ওলাই আছে কেইটকা পাম তাইও কনফিউজ মানে কেমেৰাটো অলপ তাইক দেখুৱাই দিওঁ বোলো তাই ভাবিছে এইটো কি কেমেৰা কৰি আছে ভাবিছে তাৰপিছত মই জানো এতিয়া তাই পাছত চাবও পাৰে কি হয় আৰু তেনেকুৱা ধৰণৰ আৰু এইখিনি হৈছে কিটখিনি 10 টকীয়া মই পইচা উলিয়াইছোঁ বৰ্তমান এইটো দুটা আৰু ভণ্টিগৰাকীয়ে পূৰা মটনৰ বটলৰ হাত সোমোৱাই কেইটা হিচাপ কৰিছে আৰু তেখেতে হাজমলা নহয় এইটো হাজমলা নহয় এইটো চেণ্টাৰ ফ্ৰুইটটো বিচাৰিছে ৰঙাটো বিচাৰি আছে কিন্তু নীলাটোহে আছে আৰু তোমালোকক ভালদৰে দেখুৱাবলৈ মই কেমেৰাটো অলপ চাইড থ'লোঁ আৰু মই এইটো সম্পূৰ্ণকৈ এনেদৰে দিনটো বহি কাষ্টমাৰৰ লগত কথা পাতোঁ কেতিয়াবা বহে আৰু সকলোৱে ভণ্টিগৰাকীয়ে মৰ্টন বিচাৰি থাকোঁতে বহুত টাইম লগালে সেইকাৰণে ভিডিঅ'টো অকণ স্কিপ কৰি দিবলগীয়া হ'ল আৰু মই হিচাপ কৰি তাইক এটা দি আছিলোঁ আৰু তেনেকৈ মই কলেজৰ পৰা আহোঁ বা আগতে স্কুল থাকোঁতে স্কুলৰ পৰা আহোঁ গোটেই দিনটো বহি থাকোঁ যেতিয়া কলেজ নাথাকে বা স্কুল নাথাকে তেনেদৰে মই সময়টো কটাওঁ কিন্তু কেতিয়াবা ছবিও আঁকি থাকোঁ দোকানত আৰু তেনেকেই সময়টো গৈ থাকে কেতিয়া যায় নাজানো আৰু এইটো হৈছোঁ মই গ'ল নে নগ'ল চাইছোঁ গ'লগৈ এতিয়া চুলিটো অলপ ষ্টাইল আৰু এইটো আহি যায় কেছটো কি জানো মোৰ মাজত বহুত খজুৱাই আছিলে আৰু প্ৰথমতে এটা বস্তু পাহৰি থাকিলোঁ প্ৰথমতে আলু পিঁয়াজ দেখুৱাব থাকি গ'ল আলু হৈ আছে আমাৰ তাত 20 টকা আৰু পিঁয়াজ হৈ আছে এইটো আলুটো ভালেই মানে এইটো পিঁয়াজ হৈ আছে 40 টকা কেজি এইকেইটা 20 টকা 40 টকা হৈ আছে আগতে বহুত কম আছিলে এতিয়া বাঢ়ি গ'ল যথেষ্ট আৰু এইটোৱে আৰু ভিতৰৰ পৰা দেখিবলৈ কেনেকুৱা আৰু ফ্ৰিজটো হৈছে গৰমৰ দিনতহে কামত আহে এইকেইটা বস্তু গৰমৰ দিনতহে হ'ব এইটো হৈছে 90 ৰুপিজত কিন্তু আমি 100 ৰুপিজত বেচিবলগীয়া হয় এইটো ফ্ৰিজিং কাৰণে এইটো ফ্ৰিজত পূৰা ভৰাই থোৱা আছে কেতিয়াবা বহুতে খোজে চব ফ্ৰিজৰ পৰা দিবলগীয়া হয় আৰু এইকেইটা 10 টকীয়া আৰু এইটো কিবা এটা আছে নামবোৰে নাজানো এইটো নেমু পানী তেনেকৈ মনত ৰখাই থৈ দিওঁ আৰু তেনেকৈ আৰু এইটো কাটাটো সৰু কাটা আৰু এইকেইটা আছে মুড়ি এইটো 30 ৰুপিজৰ আধা কেজি কেজিটো 60 ৰুপিজৰ মানে হয় এইটো এক বস্তাটো আছে আৰু এইটো নিমখ 15 টকীয়া হ'ল আৰু 10 টকীয়া আছিলে এইটো আকৌ 5 টকীয়া আছিলে এইটো 15 টকীয়া হ'ল দাম বাঢ়ি গৈ আছে আৰু এইকেইটা হৈছে 100 নহয় আছিলে এইটো ভীমবাৰ বুলি ক'লে মানুহ চিনি পায় কাৰণ এইটো আজিকালি নতুন নেম 100 এইকেইটা হৈছে কাপোৰ ধোৱা এইটো দামটো বেছি এইটো 60 মান হ'ব তোমালোকে গম পাবাই চাগে আৰু তোমালোকে যদি ঘৰৰ বস্তু দামটো জানা এই ভিডিঅ'টো চালে গম পাই যাব যে এই বস্তুটো ইমান দাম এইটো বস্তুটো দাম আৰু যোনকেইটা কৰি থাকে সেইখিনি গম পাই চাগে আৰু এইটো 50 ৰুপিজৰ ভীমবাৰ মানে কি বুলি কয় পাহৰিলোঁ মাটি খোৱা চাবোন আৰু ভিতৰৰ পৰা দেখিবলৈ লগা হয় এনেকুৱা আৰু এইখিনি ৰছী হয় এই ৰছীখিনি এতিয়া গৰুৰ কাৰণে বা যিকোনো সকলো বস্তু মানে যোনটো গাঁৱত প্ৰয়োজন ন সেইখিনি বস্তু সকলোখিনি ৰখা হৈছে আৰু এইটো হ'ল নেক্সট দোকান এখন ইমান এটা বিকি নাযায় সেইখনতকৈ এনেকেই চলিবলগীয়া আছে আইনা ফণি চব আনি থৈছে এইটোৱে আছিলে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবা আৰু চেনেলটোত যদি তুমি নতুন আহিছা ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ বস্তুবোৰ পাবলৈ বেল আইকনটো দবাইবা আজিলৈ বাই নতুন এটা ভিডিঅ' পোৱা প্ৰতিশ্ৰুতিয়ে থেংক ইউ